তো এতিয়া আমি বিহু প্ৰসাদ খাওঁ আৰু এয়া পিঠা। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই দীপায়ন্তে আপোনালোকক সকলোকে পুনৰবাৰ অসমীয়া ছোৱালী দীপায়ন্তে চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটো নতুন সদস্য তেন্তে হাই আই এম দীপায়ন্তে বৰ্ডলৈ মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ ছ' মাছ। যিহেতু আজি ভোগালী বিহু মোৰ তৰফৰ পৰা সকলোলৈকে অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা তথা শুভকামনা জনালোঁ। আজি উৰুকা আৰু উৰুকাৰ দিনা আজি মই পিঠা বনালোঁ, কিবাকিবি বনাইছোঁ বিহু বুলি। তো আজি উৰুকা বুলি দেউতাই শিকাই দিছে এটা পিঠা। চবৰে ঘৰত অলৰেডি সেইটো পিঠা বনায়, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম মই বনাম যিহেতু, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু কেনেকুৱা হৈছে নাজানো, ভয়ে ভয়ে অলপ চলপকৈ বনালোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত ক'ব, কাৰণ ফাৰ্ষ্ট টাইম আজি বনাম। তাৰপিছত সেয়াই আৰু বিহু বুলি এয়াই আৰু অলপ চলপকৈ। এতিয়া অলপ পিছত আমাৰ ইয়াত ষ্টাফৰ, আমি যিহেতু ষ্টাফৰ থাকোঁ, ষ্টাফৰ একেলগে উৰুকাৰ ভোজ খাম। তো অলপ পিছত যামেই ঘৰৰ পৰা আৰু সেয়াই মই দেখাই থাকিম বাৰু। আৰু যিহেতু কাইলৈ মেজি, আৰু মেজি আমাৰ ইয়াত কেনেদৰে উদযাপন কৰে মই সেয়াও অলপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু আপোনালোকেও ভাল পাব চাই যিহেতু। আৰু সেয়াই বিহু বুলি আপোনালোকে কেনেদৰে উদযাপন কৰিছে মোক কমেণ্টত ক'ব। আৰু বিহু বুলি থাকিলে এক আনন্দমুখৰ পৰিৱেশ হয় যিহেতু আমাৰ অসমীয়া মানুহৰ বিহু। আৰু সেয়াই আছিলে। আৰু এতিয়া ব'লক তেন্তে বেছি দেৰি নকৰি মই কিনো পিঠা বনাওঁ সেয়া আপোনালোকেও চাওক আৰু ময়ো বনাওঁগৈ। তেতিয়াহ'লে অলপ পিছত লগ পাই আছোঁ। চ' ফাইনেলি ফাৰ্ষ্ট টাইম তিলপিঠা বনালোঁ। কেনেকুৱা হৈছে নাজানো, আপোনালোকে কমেণ্টত ক'বচোন। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, ইমান এটা ভাল নহ'ল, কিন্তু তথাপিও দেউতাই শিকাই দিছে। তো দেউতাই শিকাই দিয়াৰ কাৰণে অকণমান ট্ৰাই কৰিলোঁ বিহু বুলি। আৰু কেনেকুৱা হৈছে মোক কমেণ্টত ক'ব। এয়াই, বেছি নাই, কেইটামান বনালোঁ। চ' পিঠা বনাই হ'ল আৰু দেখা পাইছে কেনেকুৱা হৈছে নাজানো, ফাৰ্ষ্ট টাইম বনাইছোঁ। দেউতাই অলপ অলপ শিকাই দিলে, তো ভাবিলোঁ বনাওঁ আৰু বিহু বুলি যিহেতু, আৰু যিহেতু ভোগৰ বিহু আৰু কিবাকিবি পিঠা বনাইছোঁ সেয়া দেখাবলৈ নহ'লে, কিন্তু এইটো পিঠা মই ফাৰ্ষ্ট টাইম বনাইছোঁ কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু সেয়াই, আৰু এতিয়া ওলাওঁগৈ, ভোজ আছে যিহেতু, আৰু ভোজলৈ ওলাওঁগৈ। তো অলপ পিছত লগ পাই আছোঁ। কাপোৰ চাপোৰ পিন্ধি ৰেডি হওঁ, ওলাই মেলি ৰেডি হ'ল। আৰু আজি যিহেতু ভোগালী বিহু উৰুকাৰ ভোজ, আৰু আজি পূৰা ভোজ বুলি ক'লে সকলোৰে মনত অলপ বেলেগ এটা এক্সাইটমেণ্ট হৈ যায়। তো এতিয়া ওলাইছোঁ আৰু সেয়াই আমাৰ ইয়াত ষ্টাফৰ গোটেই ফেমিলিখিনি লগ হৈ বিহু ভোজ খোৱা হয়, ভোজ খায়। আৰু কাইলৈ যিহেতু মেজি, আৰু সকলোৱে মিলি মেজিও জ্বলায়। তো সকলোবোৰ মই এটা এটা ক্লিপ আপোনালোকৰ মাজত দিম, আপোনালোকেও ভাল পাব চাই। আৰু আমি এনেদৰেই বিহু উদযাপন কৰোঁ। তো সেয়াই আছিলে। এতিয়া ওলালোঁ আৰু এতিয়া যাওঁ, আমাৰ ক্লাবত আজি ভোজ আছে, তো ক্লাবলৈ যাওঁ। তো অলপ পিছত লগ পাই আছোঁ। আৰু ভোজত কি খাওঁ আছে সেইবোৰ আপোনালোকৰ মাজত দেখাম বাৰু। ঠিক আছে তেন্তে অলপ পিছত লগ পাই আছোঁ। তো এতিয়া আছোঁ বৰমাহঁতৰ ঘৰত, আৰু বৰমাহঁতৰ ঘৰতো বিহু বুলি এনেকৈ ভোজ আছে। আৰু এইফালে তাৱৈহঁত চব আছে। আৰু ইয়াত খাই পেলাই আকৌ যাম আমাৰ ক্লাবত যিটো ভোজ আছে তালৈ যাম। আৰু এইটো মই অলপ ইয়াৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। ইয়াত সকলোৱে এনেকৈ জুই ফুৱাই আছে, মই দেখাই দিছোঁ বাৰু। ইয়াত এনেকৈ সকলোৱে জুই ফুৱাই আছে। ইয়াত তাৱৈ, বৰ্তা, দাদা,
ভণ্টিহঁত বহি আছে, বা বহি আছে, এইফালে বৰমাহঁত বহি আছে, এইফালে যিহেতু আমাৰ খানা মানে আমাৰ উৰুকাৰ ভোজ ক্লাবত হৈ আছে যিহেতু, আৰু এয়া হৈছে ক্লাব, আমাৰ ষ্টাফ ক্লাব। আৰু এতিয়া আমি যাওঁ, ইয়াত চাওঁ কি কি বনাই আছে মাহঁতে আৰু খুৰীহঁতে। তো এতিয়া ইয়াত চলি আছে নাও বেডমিণ্টন আৰু এতিয়া এইফালে আমাৰ চলি আছে তামোল। এইফালে কি চলি আছে? তামোল। ঠিকে আছে। আৰু এইফালে আমাৰ বনি আছে আজিৰ খানা। এয়া হৈছে আমাৰ মেজি, সৰু সুৰা মেজি, উপায় নাই, কিন্তু এয়া মেজি, আৰু এয়া মেজি আমাৰ কাইলৈ জ্বলোৱা হ'ব। আৰু এইফালে বেডমিণ্টন, তো অলপ খেলিম, আমিও খেলিম। আৰু এয়া আমাৰ খানা অলমষ্ট ৰেডি হৈছে। ইফালে ফিছ আৰু এইবোৰ ডাল কিবা কিবি আছে, আৰু এইবোৰ মটন কাৰী, আৰু এইফালে ভাত বনাই আছে। এতিয়া আমি খাম। এয়া মোৰ প্লেট। আৰু এয়া মোৰ প্লেট, মটন কাৰী, ফিছ কাৰী, আৰু এইফালে চব্জি, টেঙা ভাত, আৰু এয়াই হৈছে আমাৰ মাঘ বিহুৰ ভোজৰ থালি। আৰু এইফালে সকলোৱে খাই আছে। এইটো হৈছে ফাৰ্ষ্ট বেটছ খানা খোৱা, তো ময়ো খাওঁ, অলপ পিছত লগ পাই আছোঁ। এয়া আমাৰ ছেকেণ্ড বেটছ। এয়া ছেকেণ্ড বেটছে খাইছে। এয়া আমাৰ ফাইনেল বেটছ, 3 নম্বৰ বেটছটো খাইছে। আৰু ইয়াত সকলো আণ্টিজ খাইছে। এয়া মা, খুৰীহঁত, এয়া খুৰা, খুৰী কেনেকুৱা পাইছে? বঢ়িয়া, একদম নিমখ, একদম একদম তেতিয়াহ'লে খাই যাওক আৰু গৰম গৰম। এফালে আমাৰ কামত লাগি আছে। আৰু এইফালে খাই আছে। আৰু ইয়াতে আমাৰ ৰান্ধনীসকলে ইয়াৰ পিছত সকলোৱে এপাক এপাক নাচিব চাগে। এতিয়া খাই পেলাই অকণমান জোচটো গোটাই লৈছে। আৰু এয়াই হৈছে, আৰু এইফালে ৰান্ধনীসকলে খাই আছে। আৰু এয়াই এনেকৈ আমাৰ ভোগালী বিহু ভোজ খোৱা হৈছে। আৰু এয়া ফাইনেল বেটছত খাই আছে।
মৰ্ণিং সকলোকে ভোগালী বিহু উলগ তথা শুভেচ্ছা জনালোঁ আৰু এতিয়া গৈ আছোঁ মেজিৰ ওচৰলৈ মই আৰু ভণ্টি মাহঁত আহি আছে দেৰিয়ে হ'ল সোনকালে জ্বলালে আৰু এতিয়া গৈ আছোঁ ঠিক আছে তেন্তে অলপ ডাইৰেক্ট লগ পাম মেজিৰ ওচৰত তেন্তে ব'লক যাওঁ আৰু এইফালে মেজি আমাৰ জ্বলি আছে আৰু এয়া বাহঁত আৰু এইফালে সকলোৱে মেজি ফুৱাই আছে এইফালে দেউতাহঁত আছে আৰু এইফালে প্ৰসাদ আজি বিহুৰ প্ৰসাদ তো এতিয়া আমি বিহু প্ৰসাদ খাওঁ সকলোৱে একেলগে আৰু বিহু একেলগে প্ৰত্যেক বছৰ একেলগে বিহুৰ প্ৰসাদ খাওঁ মেজিৰ ওচৰতে আৰু এতিয়া এয়া এইফালে প্ৰসাদ বিতৰণ চলি আছে সকলোকে চব পাত লৈছোঁ এতিয়া প্ৰসাদ লৈ লওঁ আৰু এয়া আমাৰ জলপান এতিয়া আমি ভোগালী বিহু জলপান খাম সকলোৱে আৰু আৰু এয়া মোক খুৰীয়ে দৈ দিছে আৰু এয়া মোৰ এয়া ভোগালী জলপান এতিয়া ইয়াত সকলোৱে খাই আছে আৰু এয়া ইয়াতো এয়া আৰু এতিয়া ইয়াত সকলোৱে চাহ খাই আছে এইফালে লাল চাহ আৰু এয়া পিঠা খাইছে খুৰী আৰু এতিয়া আমি বৰমাহঁতৰ ঘৰত আহিছোঁ বৰমাহঁতৰ ঘৰতো মেজি জ্বলাইছে আৰু এতিয়া বৰমাহঁতৰ ঘৰত আমি চাহ খাওঁ আৰু এয়া মোৰ চাহ আৰু এইফালে পিঠা আছে এইফালে পিঠা পিঠা তবে চাহ খাই লওঁ খাইছা
খা ডাঙৰ লোৱা কেক লোৱা এটা কেক খাই ভাল হয় খাবা এয়া লবা দেই কিমান 10 টকা 20 টকা লাগে আৰু এয়া পিঠা মই ল'ম আমি চাহ এনজয় কৰোঁ পিঠাৰ লগত বমাই বনোৱা পিঠা আৰু এয়া চাহ তো অলপ পিছত লগ পাই আছোঁ আৰু এয়া হৈছে পৰম্পৰাগত কুকুৰা যুঁজ দেখা পাইছে বহুত মানুহ ভিৰ আৰু এয়া হৈছে চাহ জনগোষ্ঠী মানুহসকলে উদযাপন কৰা টুচু পূজা ঘৰলৈ আহিলোঁ মেজি ফুৱাই মেলি আমাৰ ক্লাবতো যি মেজি আছে তাতো আমি গ'লোঁ আৰু বমাহঁতৰ ঘৰতো আছিলে যিহেতু বমাহঁতৰ ঘৰতো এতিয়া সোমাই মেলি চাহ তাহ খাই আহিছোঁ বিহু বুলি আৰু এনেকৈ আমি বিহু উদযাপন কৰিলোঁ আৰু আপোনালোকে কেনেদৰে পাৰ কৰিলে মোক কমেণ্টত ক'ব আৰু এয়া আছিলে আজি মোৰ ভিডিঅ' আই হোপ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ছ' ডেট মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পোনপ্ৰথমে ন'টিফাই হৈ যায় তো বেলেগ ভিডিঅ' সৈতে মই আকৌ আহিম তো আজিলৈ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ টিল দেন কিপ ৱাচিং লাভ ইউ অল বাই